পাইছো ৰেলখন এনেকৈ ভাবলৈ সুবিধা হয় এইটো খোলা পৰিছে আৰু এইটো এটা লিভাৰ থাকে এইটো ইয়াতে থাকে এইটো যদি আমি এনেকৈ দিওঁ এটা ফুটা পাম আৰু তাত আমি দীঘল আঙুলিটো আমি ভৰাই দিম ভৰাই দি এনেকৈ টানি দিম টানি দি ইয়াক আমি এণ্টি ক্লকৱাইজ ঘূৰাম আচলতে যেতিয়া আমি আঙুলিটো ভৰাই দিওঁ তেতিয়া আমি এইটো টানো এইটো এনেকৈ টানো এইটো আমি টানি দিওঁ আৰু তাত থকা যিটো স্প্লিট আছে সেইটো আমি উল্টাকৈ ঘূৰাই দিওঁ বা এণ্টি ক্লকৱাইজ ঘূৰাই দিওঁ তেতিয়াটো খোল খাই যায় তেতিয়াটো খোল খাই গ'ল বেলত বক্স এইবাৰ হ'ব এইটোৱে বক্সটো এইটো ভাল দেখিবলৈ এনেকুৱা ইয়াত এডাল এডাল লিভাৰ আছে আৰু এইখন খুলিব পৰা এনেকৈ খুলিব পৰা এটা বস্তু আছে এইটো এনেকৈ খোল খাই কথা ইমানে বাছ ভিতৰটো খালী এতিয়া এইটোকে ওপৰৰ পৰা চাওঁ এইখিনিলৈ লৈ ওপৰৰ পৰা টপ যদি চাওঁ হা এতিয়া কথাটো মই আকৌ বেলত বক্স খোলাব দেখুৱাম আমি যেতিয়া বক্সটো পাম তেতিয়া বক্সটো এই অৱস্থাত পাম সম্পূৰ্ণ বন্ধ খুলিম কেনেকৈ এনেকৈ ল'লোঁ আঙুলিটো ভৰাই এটা লিভাৰ এডাল আছে লিভাৰটো মই এনেকৈ এই অৱস্থালৈ নিম ৰিজিডলি টাইটকৈ ধৰি থাকিব নালাগে টানিব লাগে ৰিলিজ কৰিব লাগে টানিব লাগে ৰিলিজ কৰিব লাগে টানিছোঁ আধা এইটো বটলৰ সাপৰ খোলা দি খুলি দিছোঁ আকৌ মই আঙুলিটো ৰিলিজ কৰি দিছোঁ নহ'লে টানি থাকিলে খুলিবলৈ অসুবিধা হয় আকৌ মই টানি দিলোঁ এবাৰ তাক আকৌ এবাৰ ঘূৰাই দিলোঁ গেপ এটা হ'ল ৰৈ নাথাকিব আৰু ঘূৰাই দিলোঁ অৰ্থাৎ সম্পূৰ্ণ এপাক ঘূৰাইছোঁ ঘূৰাওঁতে বৰফি নিচিনা ফুটা এটা হ'ল বৰফিটো ক্ল'জ আপত আহিল এই বৰফিটো হোৱাৰ লগে লগে লাহেকৈ দাঙি দিলোঁ খোল খাই গ'ল এইফালেও চালে দেখা পোৱা যায় সৰুটো বৰফি আঙুলিয়ে এই আঙুলিটো দেখুৱাই দিছোঁ চাচোন এই আঙুলিটো এডাল টানি দিয়ে এডালে লিভাৰডাল এইডাল কনষ্টেণ্টলি টানি থকাতকৈ টানি এৰি দিলে কামটো কৰিবলৈ সুবিধা হয় এতিয়া এবাৰ বক্সটো খোলাৰ পাছত আমি কৰিম কি বক্সটো খোলাৰ পাছত ভিতৰত এখন এড্ৰেছ টেগ এনেকুৱা ঠিকনা লগোৱা এখন এড্ৰেছ টেগ ইয়াত কি লিখিব লাগিব কৈ দিয়কচোন ইয়াত পঞ্চায়ত নিৰ্বাচন 2018 আছে এইবাৰটো 2025 হ'ব ঠিকনা টেগ বা এড্ৰেছ টেগ প্ৰতি উপায়ুক্ত মৰিগাঁও জিলা পৰা প্ৰিজাইডিং বিষয়া ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম এইটো আপোনালোকৰ যিখন নিযুক্তি পত্ৰ থাকে তাতে লিখা থাকিব ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম গাঁও পঞ্চায়তৰ নাম জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম বেলট বাকচৰ নম্বৰটো আপুনি ইয়াত পাব এইটো বেলট বাকচৰ নম্বৰটো গতিকে সেই নম্বৰটোকে ইয়াত আপুনি লিখি দিব বেলট বাকচৰ নম্বৰ তাৰপিছত ভোট গ্ৰহণৰ তাৰিখ ভোট গ্ৰহণৰ যিদিনা ভোট গ্ৰহণ হ'ব ধৰি লওক আমাৰ মৰিগাঁৱত হ'ব 7 তাৰিখে 7 মে গতিকে 7 মে আমি লিখিম 7 মে 2025 লিখিম তাৰপিছত প্ৰিজাইডিং বিষয়াই ইয়াত চহী কৰিব আৰু ইয়াত যিটো ডিষ্টিংগুইশ্বিং যিটো মাৰ্ক আছে সেইটো ইয়াত মাৰিব এই মোহৰটো মাৰিব ইয়াত ডিষ্টিংগুইশ্বিং মাৰ্ক কৈ দিওঁ এইটো হ'ল ডিষ্টিংগুইশ্বিং মাৰ্ক এই মাৰ্কটো এইটো নিচিনা নহয় অলপ বেলেগ হ'ব বাৰু আমি এইখিনিতে মাৰি দিম ইয়াৰ দ্বাৰা গম পাম যে কোনটো চেণ্টাৰ কোন ঠাই কোনটো আঞ্চলিক পৰিষদ আৰু কোনটো জিলা পৰিষদ আৰু এইখিনিতে প্ৰিজাইডিং অফিচাৰে চহী কৰিব লাগিব এইখিনিতে অংগৰাগ ভূঞা একদম পুৰা নাম ফুল নাম লিখিব লাগে লিখাৰ পিছত আমি কি কৰোঁ এইটোক এড্ৰেছ টেগ বা ঠিকনাৰ এড্ৰেছ দি দিলোঁ ভৰাই পেলাই দিলোঁ ইয়াৰ কাম শেষ হ'লে এতিয়া আমি ইয়াক সাজু কৰিব লাগে কেনেকৈ ভোট ল'বৰ কাৰণে সাজু কৰিবৰ কাৰণে প্ৰথম কথাটো হ'ল ইয়াতে এখন পেপাৰ চিল বোলা বস্তু এটা লগাব লাগে পেপাৰ চিল হ'ল এইখন গ্ৰীণ পেপাৰ চিল বুলিও কয় গ্ৰীণ পেপাৰ চিল কিয় গ্ৰীণ কাৰণ এইটো গ্ৰীণ হ'ব এই পেজটো আৰু এই পেজটো হোৱাইট হ'ব হোৱাইট পেজটোত প্ৰিজাইডিং অফিচাৰে লম্বা ছিগনেচাৰ কৰিব আৰু এজেণ্ট মিনিমাম দুজনে চহী কৰিব গ্ৰীণ পেজটোৰ সোঁমাজতে এই যিটো চিলটো আমি এনেকৈ সোঁমাজতে মাৰিম এইখিনিতে চিলটো মাৰিম ইয়াৰ কাম ইমানতে শেষ এইখিনিতে মই প্ৰিজাইডিং অফিচাৰ তেওঁ দুজন এজেণ্ট ইয়াতে চহী কৰিলে এইখনৰ নাম হ'ল গ্ৰীণ পেপাৰ চিল ইয়াৰ কাম শেষ
ইয়াক এতিয়া পেপাৰ চিল ইয়াত ভৰাব কেনেকৈ চাওকচোন পচিবল হ'ব এই হাতটোৰ পৰা নেদেখিব সোমাই দিওঁ এই দেখি জাম লাগি গৈছোঁ লাহে লাহে মোক দিয়ক তাৰপিছত এনেকৈ হাতেৰে ঠেলি দিলে লাহে 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 ঠেলি দিলে গুচি আহিল এইফালে লগাই দিম আমি উঠাই দিবৰ কাৰণে এইখন আমি ইউজ কৰি ব্যৱহাৰ কৰিলোঁ এইখন দিলে উঠি আহিব তাৰপিছত এই ফাকটো দি আকৌ আমি সোমাই দিলোঁ এইখন দি ভৰাই দিওঁ তাৰপিছত লগাই দিম তাৰপিছত দিব বাছ বঢ়িয়া ভৰাই দি আমি এইটো মনত ৰাখিব লাগিব পিছফালে যিটো চিলটো আছে সেই চিলটো এই বাহিৰ ফালৰ পৰা দেখা পাই থাকে এইফালৰ পৰা দেখা পাই থাকিব লাগিব এই চিলটো হ'লে তাৰপিছত এই চিলটো ঠিক কৰিবৰ কাৰণে ইয়াত এখন আমি লৰচৰ নহ'বৰ কাৰণে পেকিং এটা দিব আমি ইয়াক আৰু এটা ইয়াক ৰিএনফৰ্চমেণ্ট এটা দি দিলোঁ মানে বা ইয়াক আমি এখন জবৰদস্তি পেকিং এটা দি দিলোঁ পেকিংটো আপুনি ইচ্ছা কৰিলে সোমোৱাই দিব পাৰোঁ পেকিংটো যদি মই এনেকৈ সোমোৱাই দিওঁ একদম পূৰা টাইট হৈ যাব এনেকৈ যদি সোমোৱাই দিব পাৰোঁ অকণমান কষ্ট হ'ব আৰু একদম পূৰা এতিয়া ইয়াৰ গজগজীয়া হয় একদম পূৰা টাইট হৈ যাব এইখনো যদি মই এনেকৈ সোমোৱাই দিওঁ দেখিছেনে একদম পূৰা টাইট হৈ গ'ল কিন্তু আকৌ আমি চাম চিলটো আঁতৰি গ'ল নেকি অকণমান আঁতৰি গৈছে টানি পেলাই আকৌ সমান কৰি ঠিক কৰি দিলোঁ এতিয়া এইটোতো এনেকৈ ওলাই থাকিলে বেয়া হয়তো ইয়াক আকৌ আমি এনেকৈ সোমোৱাই দিম যিমানখিনি পাৰোঁ এনেকৈ ধুনীয়া কৰি দিলোঁ এনেকৈ ধুনীয়াকৈ যাতে লটৰ পটৰ হৈ নাথাকে এনেকৈ দিওঁ হয়নে কেনে সৰু কথা লগাই দিলোঁ এইখনো বেকাৰ কৰি ইয়াত লগাই দিলোঁ ভিডিঅ' কৰিছিলোঁ বা ৰাইজৰ সুবিধাৰ্থে হ'লনে লগতে এই নম্বৰটো আগতীয়াকৈ আমি বন্ধ কৰাৰ আগতে এই নম্বৰটো টুকি ৰাখিম একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই যে নম্বৰটো এইটো নম্বৰটো কি বুলি কোৱা হয় পেপাৰ চিল নম্বৰ গ্ৰীণ পেপাৰ চিল নম্বৰ গ্ৰীণ পেপাৰ চিল নম্বৰ এই নম্বৰটো আমাক দিওঁতেও নম্বৰটো দি পঠাব ইয়াত কোনটো ব্যৱহাৰ কৰিছোঁ সেইটোও আমি নোট কৰি ৰাখিব লাগিব কিবা কৰি ফালে যদি সেইটোও আমি ক'ব লাগিব যে এই নম্বৰটো ফালিল ব্যৱহাৰ কৰিব থাকি যোৱাটো ঘূৰাই দিওঁতেও নম্বৰকেইটা ক'ব লাগিব যে এইটো 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 নম্বৰ আমি ঘূৰাই দিলোঁ এতিয়া এই পেপাৰ চিল লকিং কামটো শেষ নহয়নে বাৰু হ'ল এতিয়া এইখন কি কৰিম চপাই দিম হা চালোঁ দেই আকৌ এবাৰ চালোঁ আছে নে নাই আকৌ এনেকৈ দেখুৱালোঁ কিবা আছেনে নাই পেলাই দিলোঁ হ'ল এতিয়া এইখন বন্ধ কৰি দিব লাগে কিন্তু বন্ধ কৰি নিওঁতে গোটেই বন্ধ কৰিলে বেলত পেপাৰ সোমাব ক'ব গতিকে আমি সাৱধানে বটলৰ সাফৰ বন্ধ কৰা দি এনেকৈ দি ওচৰলৈ আনিলে শব্দ এটা হ'ব দেই কিটিককৈ শব্দ এটা হ'ল ইয়াতকৈ আকৌ বেছিকৈ ঘূৰাই দিলে মুস্কিল হৈ যাব একেবাৰে বন্ধ হৈ যাব এতিয়া কি কৰিম আমি ভোট গ্ৰহণ এইটো দাঙিব নোৱাৰি এতিয়া খুলিব নোৱাৰি হ'লে এতিয়া এটা এনেকৈ দিলোঁ এইখিনিতে ধুনীয়াকৈ তাঁৰেৰে এইখিনিতে গাঁঠি এটা দিলোঁ যাতে এই যিটো চিল আছিল সেই চিলটো কোনো পৰ্যায়ে ব্ৰেক নহয় অঁ এডাল বাৰু তাঁৰৰ সলনি মই সূতাকৈ ব্যৱহাৰ কৰিছোঁ ডাঠ এইটো ইম্পৰ্টেণ্ট কথা দেই এলাহ কৰিলে একেবাৰে ভুলতো নহ'ব গাঁঠি এটা মই লাহেকৈ গাঁঠি দিছোঁ এই ফুটাটো আৰু চিলটো ছেভ কৰি ৰাখিবৰ কাৰণে নহ'লে কি হ'ব এইটো এনেকৈ আঙুলি লাগিলে ফাটি গ'লে সৰ্বনাশ হ'ব এইটো চিল হৈ আছেনে নাই সেইটোৱে চাব কাউণ্টিঙৰ সময়ত বন্ধ কৰিলোঁ ফুটাৰে গাঁঠি দিলোঁ মই আকৌ প্ৰচেছটো ৰিপিট কৰিছোঁ আচ্ছা এইটো আমি গাঁঠি দিলোঁ টেম্পৰেৰী গাঁঠি এইটো আমি গাঁঠিটো আকৌ খুলিব লাগিব শেষত এতিয়া কি কৰিম ভোট দিব লাগে কমপ্লিটলি ফিল আপ আৰু কেনেকৈ বেলত পেপাৰ ভাজ কৰে লগে লগে দেখুৱাইছে প্ৰথম বেলত পেপাৰ ভাজ কৰিব দীঘলীয়াকৈ এনেদৰে তাৰপিছত ভাজ কৰিব এনেদৰে তাৰপিছত আৰু ভাজ কৰিব পাৰে তাৰপিছত আৰু ভাজ কৰিব পাৰে এটা ভাজ কৰিব পাৰে নকৰিলেও কথা নাই তাৰপিছত এইটো আৰু এটা ভাজ কৰি আমি ইয়াত এনেদৰে কৰি দিম বঢ়িয়া আৰু ইয়াত যেতিয়া বেলত বেছি হৈ যাব তেতিয়া মই এডাল দীঘল মাৰি দিব সেই মাৰিডালে দি আমি ইয়াত খুচি আমি তাক তললৈ পোৱাই দিম বা নহ'লে আমি জোকাৰি দিম মাজে মাজে সময় আমি জোকাৰি দিম এতিয়া একদম মজবুত বোলে হ'লনে ক্লিয়াৰ কমপ্লিট হোৱাৰ পাছত কেইটা বজাত এবাৰ ভোট কমপ্লিট হ'ব 4:30 বজাত শেষ নহ'বও পাৰে কাৰণ আৰু মানুহ ৰৈ যাব পাৰে একদম সম্পূৰ্ণ হোৱাৰ পিছত লাহেকৈ কি কৰিম এতিয়া টেম্পৰী গাঁঠিটো খুলি দি এইডাল মই এনেকৈ দিলোঁ দি পেলাই বন্ধ কৰিম বন্ধ কৰাটো চিম্পুল বটলৰ সাফৰ বন্ধ কৰা দিয়া এবাৰো শব্দ এটা হ'ব ওচৰলৈ আনিলে
ফাইনেল কেটি এইটো খোলা হৈ থাকিলে পাবা এইটো দি এইবাৰ টেম্পৰাৰী গাঁঠি নহ'ব এইবাৰ পাৰ্মানেণ্ট গাঁঠি তাৰেৰে লগত দি পঠাবতো এনেকৈ দি বা সূতাৰে 3-4টা গাঁঠি দিলোঁ নহয় দিয়াৰ পিছত আমি কি কৰিব লাগিব চিলিং লা লাগিব মম আছে মই জ্বলাই নাথাকোঁ দি পেলাই ইয়াতে চিল কৰিব লাগে হ'ল ইয়াৰ পাছত বাকচটোত এটা আকৌ ঠিকনা বা এড্ৰেছ টেগ ইয়াতে গাঁঠি দিলেও হ'ব গাঁঠি দি পেলাই চিল মাৰি দিব লাগে যাতে ছিগি নাযায় হ'ল তাৰপাছত কি কৰিম তাৰপিছত এইটো লাহেকৈ দাঙি আনিম অঁ নহয় 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 চোলা পিন্ধাব লাগিব বিহু দিনত বিহু দিন চোলা নিপিন্ধালে হ'বনে এনেকৈ থাকিব এজ ইট ইজ অ'কে এতিয়া আমি চোলাটো ধুনীয়াকৈ পেকিং কৰা কেপাচিটিটো নিজৰ বিস্কুটৰ বাকচ পেকিং কৰা কৰিলোঁ সূতা আছে বেজি গুলিও দিব নহ'লে সূতাৰে ৰাফলি আমি বান্ধিলোঁ বান্ধাৰ পাছত এয়া ধৰি লৈছোঁ ধুনীয়াকৈ বান্ধিলে আমাৰ ৰঙৰাকৈ ধুনীয়াকৈ বান্ধি বেজি গুলিৰে মাৰি দিলোঁ প্ৰথমতে আমি চিলাই ল'লোঁ তাৰপিছত আমি বান্ধিম এতিয়া ধৰা দিলোঁ এইখিনিতে গাঁঠি এটাও দিলোঁ দি এডাল সিফালে নিলোঁ এডাল এফালে নিলোঁ সেইখিনিতো পাৰিলে তলত এটা গাঁঠি দিলোঁ দিলেও নাই দিলোঁ এইখিনি গাঁঠি এটা নট কৰিলোঁ এটা নট কৰিলে লাভ আছে কাৰণ আমি য'তে গাঁঠি হয় তাতে আমি চিল কৰিব লাগিব গতিকে নটটো কম কৰিলে আমাৰ কামটো কমিব বেছি হ'লে কোনো কথা নাই লা মম ইয়াত এটা চিল কৰে আৰু এই যে জইনটো চাইছোঁ কি ইয়াত এটা তাৰপিছত এইটো কান্ধত উঠাই আনে কিহতনে আনিব খালি বৰষুণ দিলে নীতি দিবলৈ ৰেইনকোট এটা ইয়াক দিব ঠিক কথা কৈছে সেই ৰেইনকোটটো ক'লা ৰঙৰ দিব এইটো এনেকৈ লৈ পেলাই মুঠা মাৰি আনি লৈ আহিব কিন্তু সমস্যাটো হ'ল ইয়াৰ সন্মুখত যদি আমি লেবেল এটা লগাই নানো মোৰ বাকচ তাতলৈ যাব তাৰ বাকচ মোটালৈ আনিব গতিকে ইম্পৰ্টেণ্ট কথা হ'ল এটা লেবেল ক'ৰবাত আঠা মাৰি থৈ আহিব লাগিব 2-3টা লগালেও আমাৰ আপত্তি কৰিব লগা নাই ইয়াত এটা এড্ৰেছ টেগ আমি এই খুঁটাত লগাই ইয়াত আমি ইয়াত লগাই দিব পাৰোঁ তেতিয়া এইটো ওলমি থাকিব ইয়াত এটা আঠা মাৰি থৈ আহিব তেতিয়া এনেকৈ বান্ধি কুন্ধি অনা প্ৰচেছটোৱে নহয় জানো আমি চবেই মনত ৰখা উচিত কাৰণ ইজনে সিজনক সহায় কৰিব লাগিব কোনোবাই পাহৰি যোৱাটো তেনেই স্বাভাৱিক কথা কিন্তু পাহৰিব নোৱাৰিব এটাও ভুল হ'ব নোৱাৰিব সম্পূৰ্ণ শুদ্ধ প্ৰক্ৰিয়াতে সম্পন্ন হ'লেহে নিৰ্বাচন সফল সুকলমে হ'ব নহয়নে ধন্যবাদ দিয়ক আৰু ইয়াৰ মাজত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে তেতিয়াহ'লে আমাক প্ৰশ্নখিনি সুধিব পাৰে আৰু এই প্ৰক্ৰিয়াটো যিমান পাৰে সিমান শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰা হৈছে যদি ইয়াৰ মাজতো কিবা হয়তো কাৰোবাৰ ভুল থাকি যাব পাৰে বা কিবা সুধিবলগীয়া কথা থাকিব পাৰে তেতিয়াহ'লে আমাক সুধিলে আমি উত্তৰ দিব পাম আৰু এই বিষয়ে আলোচনা কৰিলে আমাৰ সকলোৰে লাভ পাম ধন্যবাদ থেংক ইউ বাকচটো আমাৰ হাতত এনেকৈ পালোঁ বুলি মই ধৰি ল'লোঁ কি কৰিম কেঁচি ল'ম ফটাফট এইবোৰ কাটিম আৰু এইসোপা কিন্তু কাটাৰ আগত কি কৰিব লাগিব লেভেলটো আছে নাই চাই ল'ব লাগিব লেভেলটো চোৱাটো ইম্পৰ্টেণ্ট কথা বোলে লেভেলটো আছে কাৰ বাকচ ক'ৰ কথা গম পালোঁ পোৱাৰ পিছত আমি এইচব এনেকৈ ল'লোঁ আৰু ইফালে সোপা মাৰি কাটিলোঁ থোৱাৰ পিছত এইচব কাটিলোঁ কাটি পেলাই ইয়াক অনাবৰণ কৰিলোঁ চোলা খুলিম ড্ৰেছ পোছাক খোলা হ'ল বাছ এতিয়া কি কৰিব লাগিব এই যে গাঁঠিটো চিল মৰা আছে ইয়াতো গাঁঠি চিল মৰা আছে সকলো এজেণ্টৰ সন্মুখত লেভেলটো পঢ়িবলৈ দিম চাওক হয়নে বোলে হয় তেতিয়া আমি চিলটো কাটিম এতিয়া পাৰ্মানেণ্ট চিলটো মই উঠালোঁ উঠোৱাৰ লগে লগে প্ৰথম কামটো হ'ব এজেণ্টসকলক দেখুওৱাটো যে এইটো ঠিকে আছেনে অক্ষত অৱস্থাত আছেনে বোলে য়েছ ইট ইজ অ'কে তাৰ অৰ্থ আমি বাকচটো কোনেও খোলা নাই 2 নম্বৰ হোৱা নাই 2 নম্বৰ হোৱা নাই বা বাকচটো যদি কোনোবাই এই চিলটো থাকিলে এই চিলটোত
হাত নিদিয়াকৈহে হাত দিহে আমি বাকচটো খুলিব পাৰিম গতিকে চিলটো যদি ঠিকে আছে তেনেহ'লে বাকচটো একো হৰণ ভগন হোৱা নাই এতিয়া কাউণ্টিং কৰিবৰ কাৰণে চিলটো এতিয়া কিন্তু হৰণ ভগন কৰিব লাগিব আঙুলিৰে পেষ্ট কৰাচোন তুমি জোৰ দিয়া জোৰ লগাকৈ জোৰ বহুত জোৰ দিওঁতেহে কিন্তু ছিগিছে এতিয়া যিকোনো এটা আঙুলি ল'লে হ'ল বাৰু লৈ পেলাই এটা আঙুলি লাহেকৈ টানিলোঁ খুলিব বটলৰ সাফৰ খোলা দি চিম্পলি বটলৰ সাফৰ খোলা দি খুলিলোঁ এপাক কমপ্লিট এপাক বাছ কমপ্লিট এপাক যাওঁতে বৰফি হৈ গ'ল বৰফিটো এপাক দেখুৱাই দিব লাগে তেতিয়াহে খুলিব এনেই টান মাৰি থাকিলেও নোখোলে বাপেকে বৰফি এতিয়া লাহেকৈ কাজু বৰফি খুলি দিলোঁ অগণন কাগজ পাম চিলটো এনেকুৱা দেখিম তাৰপিছত এইটো কি কৰিম এনেকৈ দাঙি পেলাই চবেই মিলি জুলি টেবুলত গোটেই সোপা এনেকৈ উলিয়াই দিম বাকী দিয়াৰ পিছৰখিনি আৰু ভাগে ভাগে গন্তি কৰিব কোনটিকে সোণহাৰে দেখা যাব ইয়াত ট্ৰে থাকিব ট্ৰেত গোটেইকেইটা যিকেইটা দল থাকিব দল আৰু যিজন প্ৰাৰ্থী থাকিব তেওঁলোকৰ নামত এটা এটা কম্পাৰ্টমেণ্ট থাকিব আৰু ইয়াত যিখন 3খনকৈ বেলট পাম সেই 3খনকৈ বেলট প্ৰথমতে শ্বৰ্টিং কৰিব 25খনকৈ শ্বৰ্টিং কৰিব মানে এইটো বেলেগ বেলেগ একেজন কেণ্ডিডেটৰ এই বেলটখন দেখুৱাব বেলটখন বৈধ হ'লে বৈধ বেলটবোৰ এজেগাত থৈ যাব আৰু অবৈধবোৰ যিখিনি বেলট যিখিনি ভোট বৈধ হোৱা নাই সেইখিনি এটা বেলেগকৈ থৈ যাব আৰু তাৰ আগতে অবৈধ ভোটখিনি দেখুৱাব লাগিব যিখিনি এজেণ্ট হৈ থাকে তেওঁলোকক দেখুৱাব লাগিব আৰু তাৰপিছত ইয়াত যেতিয়া শ্বৰ্টিং কৰিব তাৰপিছত 25খন বেলট এজন কেণ্ডিডেটৰ বা এটা দলৰ বিপৰীতে 25খন বেলট শ্বৰ্টিং কৰি এনেদৰে ৰাবাৰ দি আমি বান্ধি যাম বান্ধি গৈ আমি থৈ যাম আৰু শেষত যেতিয়া এইখিনি শ্বৰ্টিং কৰি হ'ব তাৰপিছত আমাৰ গণনাটো হ'ব আৰু যদি এজেণ্টৰ সন্মুখত ইলেকশ্যন এজেণ্টৰ সন্মুখত গোটেই গণনাখিনি হ'ব যদি তেওঁলোকৰ কিবা সন্দেহ থাকে বা তেওঁলোকৰ যদি আকৌ পুনৰ গণনা কৰিবলগীয়া হয় সেই পুনৰ গণনা আমি কৰি দেখুৱাব পাৰিম যে সৰ্বশেষত আমাৰ পৰিচয়টো দিব লাগে মোৰ নাম অংগৰাগ ভূঞা মই নিৰুদ কুমাৰ বৰা আমি দুইজন DLMP ডিষ্ট্ৰিক্ট লেভেল মাষ্টাৰ ট্ৰেইনাৰ আমি বেয়া নাপাওঁ এইবিলাক কাম কৰি ঠিক আছে ৰাইজৰ সহায় হওক সেইকাৰণে দেই থেংক ইউ